নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে মোৰ চেনেল মচিজ ভ্লগলৈ স্বাগতম জনালোঁ। আৰু আজি মই ধুনীয়াকৈ সাধাৰণভাৱে পৰ্ক কেনেকৈ বনাম তাকে দেখাব ওলাইছোঁ। এয়া মই ল'লোঁ কাটি আলু, বিলাহী, পিঁয়াজ, জলকীয়া, আদা, নহৰু আৰু আগতে পৰ্কখিনি ধুনীয়াকৈ বইল কৰি লৈছোঁ। আৰু এতিয়া কেৰাহী গৰম হোৱা দি দিলোঁ মিঠাতেল। তেলখিনি গৰম হোৱা দি দিলোঁ পিঁয়াজ। লগতে দি দিলোঁ কাটি থোৱা জলকীয়া দুটা আৰু এইখিনি এতিয়া ৰঙচুৱালৈকে ভাজি থাকিম। আৰু এতিয়া হৈ গ'ল ভজা আৰু ইয়াত দি দিলোঁ মই মাংসখিনি। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই থাকোঁ। ভালদৰে মিক্সাৰ হোৱাৰ পিছত ইয়াত দি দিলোঁ মই কাটি থোৱা আলুখিনি। আৰু ঠিক পিছমতে দি দিলোঁ মই বিলাহীখিনি। আৰু এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিলোঁ। আৰু আদা নহৰুখিনি মিক্স আপ কৰাৰ পিছত মই ইয়াত দি দিম মছলা। প্ৰথমতে মই দিলোঁ জিৰা, গৰম মছলা, ৰং হ'বৰ কাৰণে দি দিলোঁ মই কাশ্মীৰী, মিট মছলা আৰু আহি গ'ল ৰং। আৰু এতিয়া গোটেই মছলাখিনি মাংস আৰু আলু মিক্স হোৱাকৈ মই ভালদৰে লৰাই থাকিম। ধুনীয়াকৈ মছলাখিনি সোমাই পৰিছে আৰু মোৰ ভাজি হৈ গ'ল। আৰু এতিয়া মই ইয়াত দি দিলোঁ পানী। আৰু পানী দিয়াৰ পিছত মাংসখিনি ভালকৈ উতলিবলৈ মই কিছু সময়ৰ কাৰণে ঢাকনিখন মাৰি দিলোঁ। আৰু দেখিছে নহয় ধুনীয়াকৈ মাংসখিনি হৈ গ'ল। ধুনীয়াকৈ উতলিছে আৰু কালাৰটো ধুনীয়া হৈছে দেখিবৰ কাৰণে। গেছৰ চুইচটো অফ কৰি দিলোঁ। এতিয়া মই ইয়াত দি দিলোঁ ধনিয়াখিনি। ফাইনেলি হৈ গ'ল মোৰ মাংসখিনি। লগতে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু যদি মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।